সাবস্ক্রাইব কৰক আমাৰ ফান টেকনিক চেনেলটো আৰু এই ধৰণৰ নতুন নতুন ভিডিঅ' চাই থাকিবৰ বাবে বেল আইকনটো প্ৰেছ কৰি দিয়ক। আমার দাড়ি চুলি নাই আমার দাড়ি চুলি নাই তখন 20 টাকা মেশিনে দি মারি গেছিল কেটেক সেটেক নো আসিলে দিও হয়ে গেছে তা মরিদা জিও মানে আজকাল দিও এই নাই ভাই তুমি বাইক থাকা মানুহ আমি সাইকেল এই সেন্টিনা আমি বুড়িয়া পকটিয়া পয়সা দিয়া না মোবাইল না সাইকেল এমআই নোট 5 কিবা কিবি আমার পানি তুলে পানি তুলে বলে কি লাগবে তাহলে ইটো লইছো আর পানি তুলে ভাই আজি একদম ওয়েদারটো বঢ়িয়া মকলামি কৰি ঘুৰি ঘুৰি বনাম আৰু আজি বেলা এতে ইনে নৰা হে আদাৰে মিনা আমাৰ এই সাইকেলে জিনা আগেদি বাইরে যাব বঢ়িয়া সকাম দুইটা খাবলি কুট ওই বড়া কি জোকৰ কথা কৈছ হা তোরা কালি কাজ চালু কর ছোৱালী কোন কোন আছিল কালি এ বহুত যায় না আমি কোন তই কি কম না না তোতে হাইছে কথাটো হা তোৰ মই এটা কথা ক'বলৈ কি আৰু হা আপোনাৰ চলি দেখিছা না বাকি বিলাক আমাৰ নিচিনা তোতে তা এডুকেটেড পাৰসন হা মই তোমালোক বুলিয়া ক'ব লাগিছিল কিন্তু তহত বুলি কোৱাৰ কাৰণ তো হল তহতৰ স্বভাৱ একেবাৰে বেয়া হৈছে কি কাৰণে হৈছে বাৰু কচোন আৰে আমাৰ স্বভাৱ তই কোনে কি তই কোন তই কি কথা কৈছ হে আৰে না এই কি কথা কৈছ কি কথা কৈছ শুন না কি কথা কৈছ শুন গোটেইটা শুন ল মই বেয়া কৰি নাবে মুগে কোনে শুন বুজাব আহিছে কি জানা তহতক মই গালি পাৰিব না একো কৰিব তহতক বুজাব আহিছে যে তহতৰ মাৰ দেউতা বাইক কিনি দিছে কলেজলৈকে পঠাইছে তোমালোকৰ মা দেউতা বিলাকে নাখায় কি কৰিছে তোমালোকক পঢ়ুৱাইছে আৰু যাই যে তহতে এনেকুৱা কৰি ফুৰিছে আজি আৰু হল না আৰু কথা কবা লাগা আছে কি আছে তুমি আগে কৈলাছোন পৰিবেশটো নষ্ট কৰিলা আপুনি ইমান ধুনীয়া শুন এটা কথা কওঁ তই কথাখিনি কিয় নুশুনা কথাখিনিতো শুনি ল'ব লাগে না ইমান ধুনীয়াকে মা দেউতাই কষ্ট কৰি পেলাই পঢ়াইছে হা তহঁতে কষ্ট কৰি পেলাই ইমান ধুনীয়াকে পঢ়াইছে তহঁতে আৰু বেলেগত কিয় মাথা মাৰি আছে সমাজখনত কি হৈছে সমাজখনত কি হৈছে বৰ্তমান হত্যা ধৰ্ষণ লুণ্ঠন এইবিলাক কিহৰ কাৰণে বাঢ়ি সেইবিলাক আমি কৰিছো তোমালোকৰ কাৰণে বাঢ়ি গৈছে আমি কৰিছো নেকি এটা পুলিচ থানাত চাই আমাৰ একোতে নাই সেইটো কথা ক'ব যোৱা নাই আমি ধৰ্ষণকাৰী বুলি আমি ধৰ্ষণ কৰিলো মই সেইকাৰণেহে কৈ আছো এই সমাজত কি হৈছে তোমালোকৰ নিচিনা যদি 2-3টা মানুহ যদি এনেকুৱাকে থাকে তেতিয়াহ'লে সমাজখন কি হ'ব সমাজখনতো ভাল হ'ব লাগিব আমাৰ হয় না সমাজখন ভাল হোৱাৰ কাৰণেতো এইটো চেষ্টা কৰিব লাগিব আৰু তোমালোকৰ এডুকেটেড পাৰ্চন কি হোৱাৰ কাৰণে কি কৈছা তুমি কৈ থাকিবলৈ দিয়া সেই নহয় কি বেলেগ কৈছ আপুনি কণ্টিনিউ মানে সেইটো কাৰণে কৈছো তোমালোকে ভাল হোৱা তোমালোকৰ নেক্সট জেনেৰেশ্যনটো ভাল হ'ব আৰু নেক্সট জেনেৰেশ্যনটো ভাল হ'ব তেনেদৰে সমাজখন ভাল হৈ যাব এতিয়া বৰ্তমান সমাজখন আমি এই 6টানো ক'ত পাৰিম গোটেই সমাজখন 6টা মানুহে হেৰি কৰিব আৰে তোমালোকৰ জেনেৰেশ্যনটো লিড লোৱাচোন একো নহয় তোমালোকৰ যিখিনি গাঁৱত মানুহ আছে সেইখিনি গাৰ্লফ্ৰেণ্ডে ফোন কৰাৰ কাৰণে আজি যদি আমি যদি লিড লওঁ তেতিয়াহ'লে আজি যদি আমাৰ এই 4জন যদি কমাই এই 5জন যদি কমাই তেতিয়াহ'লে আমাৰ কি হ'ব আমাৰ গাঁওখনৰ পৰা এটা বেয়া বস্তু আঁতৰিব নোৱাৰো আমি বাৰু কমাব পাৰিম না নোৱাৰো তোমালোকে নিজে ভাবাচোন বাৰু নহ'লে সেইবিলাক কথা কিয় কথা নাই কেৱল মই কিবা এটা পজিটিভ লাইন কথাটো কৈ ইচ্ছা আছে নে বাৰু কচোন তোমালোকৰ এই 4জনে যদি ভাল কৰা নেক্সট যেতিয়া আৰু 4জন যদি ওলাই এতিয়া তোমালোকে নেক্সট টাইম ভাল হ'বা আৰু তোমালোকে এজনে প্ৰত্যেকে 2-3জনক কবাচোন এনেকুৱা এইখিনি মই যিখিনি কথা তোমালোকক আজি ক'লো সমাজখন ভাল কৰা তোমালোকে ভালদৰে কোৱা মোক মোৰ বোধেৰে কৈছো শুনছা নাই মোৰ বোধেৰে যিখিনি কথা অৱজ্ঞা কৰা নাই ঠিক আছে তোমালোকে আজিবাৰ ভাল হ'বাতো কিন্তু কোনোবা দিনা দেখিলে কিন্তু মই বেয়া পাম নেক্সট টাইম যদি কিবা হ'ব ভাল হ'বা দেই সিহঁত ভাল হ'লনে প্ৰমাণ চাব লাগিব আইডিয়া ভণ্টিকে পঠাই দি সিহঁতে কি আচৰণ কৰে ভণ্টি তুমি এটা কাম কৰিবা
তুমি যদি মানে পাৰা এই আমাৰ যি দলঙৰ চক আছে সেই চকটোৰ পৰা আগত কেইটামান ল'ৰা থাকে সদায় তোমাক সদায় একদিন টিউশ্যন কৰিলে জোকাই তুমি যাব লাগিব আবেলি নাই যাব লাগিব তুমি যোৱা তাৰপিছত তোমাৰ পাছে পাছে মই থাকিম মানে হা সিহঁতে কি কৰে কৰিবা তুমি মাত্ৰ একো ৰিপ্লাই নিদিবা দেই একো ৰিপ্লাই নিদিবা সিহঁতে বাৰু কি কয় মই চাওঁ মানে কালি মই সিহঁতক বহুত ধুনীয়াকৈ মানে ভাল এটা হ'বৰ কাৰণে বুজাই আছোঁ ভাল মানুহ হ'বৰ কাৰণে সিহঁতে বা এতিয়া ভাল মানুহ হৈছে নে বেয়া হৈছে সেইকাৰণে তোমাক মানে তুমি কালি যাব হা ক'ত যোৱা হে কি কৰি আছা এতিয়া কিয় কাৰণে অৱস্থা নহ'ল খালি মোৰ কথা বুজি পালা শুনিছা নাই এইটো মোৰ ভণ্টি তোমালোকৰ ভণ্টি আছে নে আমি মাত দিছা নাম সোধাৰ কাৰণে তোমালোক আগত ধৰি দিব লাগে কি কম মানে মই তোমালোকক ভালদৰে বুজাবলৈ চেষ্টা কৰিছো ভালদৰে শুনা তোমালোকৰ ঘৰত এজনী ভণ্টি আছে আজি মই এটা পৰীক্ষা ল'বৰ আজি মই তোমালোকৰ পৰীক্ষা এটা ল'বৰ কাৰণে ভৰ্তি কথা দিছোঁ সেই আহিব খোলা নাছিল কিন্তু মই পাছে পাছে আহিছোঁ তোমালোকে কি কৰিছিলে মই চব চাই আছোঁ তোমালোকৰ হয়তো দেখা নাছিল কি চাই আছা তোমালোকৰ হয়তো দেখা নাছিল হা আপুনি মাৰিলে মাৰা তোমালোকক যদি মই আজি হয়তো কমানত হাত চাব লগা আছে তোমালোকে এইখিনি আশীৰ্বাদ বুলি ধৰিব বুজি পাইছা তোমালোকে ফাল্টু নহবা মই সঁচাই কৈছোঁ গাঁওখনৰ এটা ভাল মানুহ হোৱা ভাল মানুহ সমাজখনৰ এটা নেক্সট জেনেৰেশ্যনৰ কাৰণে তোমালোকে এটা মেছেজ আজি পিছে কিহৰ কাৰণে যোগাইছিলে মোৰ ছোৱালীক মাত দিব পাৰি তোমালোকৰ ধৰণে নহয় আছে আমিওতো ছোৱালীক মাত দিওঁ আমিওতো ছোৱালীৰ লগত কিন্তু তোমালোকৰ নিচিনা নহয় সমাজখনত এটা ভাল মানুহ হ'ব লাগে তোমালোকে কিয় চেষ্টা কৰিব আজিৰ পৰা হ'বনে তোমালোকে সদায় এটা ষ্টেপ যাই থাকা কালি অলপ ভাল হোৱা পৰহি অলপ ভাল হোৱা তেনেদৰে সমাজখন নিৰ্মূল কৰি দিয়া হ'ব আজিৰ পৰা পিছে এইগিলা অলপ বাদে দিলো যা গোটেইকেইটাই ক'লো হ'ব দে ইয়াৰ বৈনিখন জোকাৰ বিলিব কালি জোকা হাই আপোনালোক ভালে আছে নে নিশ্চয় চাগে ভালে আছে আজি আমি ফান্টেক মিক্সাৰ আৰু ভিডিঅ' কৰিলোঁ এই ভিডিঅ'টিৰ জৰিয়তে সমাজত এটা মেছেজ দিবলৈ আমি যত্ন কৰিছোঁ আৰু এই অপৰাধ কাৰ্যবিলাক যদি নোহোৱা কৰিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব আমাৰ যিখিনি উঠি অহা নৱপ্ৰজন্ম আছে এইখিনিয়ে এগ হ'ব লাগিব হয় নাই আৰু আমি সকলোৱে একেলগে কামটো কৰিলে কিয় নোৱাৰিম পাৰিম নিশ্চয় পাৰিম সেইকাৰণে আমি সমাজখন ভাল কৰিবলৈ যত্ন কৰিছোঁ আৰু আমি এইটো মেছেজ আপোনালোকক দিব যত্ন কৰিছোঁ আৰু এনেকুৱা অনৈতিক কাৰ্যবোৰ মানে আমাৰ মাজৰ পৰা হৈছে নোহোৱা হওক সেইটোৱে কামনা কৰিছোঁ আৰু চেনেলটো আগতে সাবস্ক্ৰাইব কৰিব তাৰপিছত বেল আইকনটো দবাব শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰোঁতে মানে আপোনালোকৰ একো ক্ষতি নহয় দেই সেইখিনি পইচা নাযায় আপোনালোকৰ আপুনি মনৰ পৰা কৰিব ভিডিঅ' চাব ভাল পালে পাৰিব ভাল নাপালে নহয় আপোনালোকে যদি অলপমান মৰম কৰে আমি নিশ্চয় আগবাঢ়ি যাব পাৰিম থেংক ইউ বাই বাই